নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে যদি মেছো অনলাইন যোনটো শ্বপিংছ এপছটো তাত যদি আপুনি নিজৰ ফটো প্ৰফাইলত যেনেকৈ হোৱাটছএপৰ ডিপি যেনেকৈ লগায় তেনেকৈ আপুনি মেছোটো আপুনি নিজৰ ফটো লগাব পাৰিব প্লাছ আপুনি নিজৰ নাম আপোনাৰ ফোন নম্বৰ ইমেইল আইডি জেণ্ডাৰ লেংগুৱেজ স্পকেন মানে আপোনাৰ ভাষা কোনটো অকুপেশ্যন আপুনি কি জব কৰে নে ষ্টুডেণ্ট হয় বা বিজনেছ নেম পিন কোড চিটি ষ্টেট এনেকুৱা ধৰণৰবিলাক ফিলআপখিনি কৰিবৰ কাৰণে ক'ত যাব লাগিব আপোনালোকক দেখুৱাই আছোঁ তো আপোনালোকে মেছো এপছটোত প্ৰেছ কৰক তো মেছো এপছটোত প্ৰেছ কৰিলোঁ মেছো এপছটোত প্ৰেছ কৰাৰ পিছত আপুনি তলৰ ফালে থকা এইফালে দেখিবলৈ পাইছে একাউণ্ট এই একাউণ্ট অপশ্যনত আপুনি প্ৰেছ কৰি দিয়ক তো একাউণ্ট অপশ্যনত মই প্ৰেছ কৰিলোঁ একাউণ্ট অপশ্যনত প্ৰেছ কৰাৰ পিছত এইফালে দেখিবলৈ পাইছে আপুনি এৰ'ৱে দেখিবলৈ পাইছে তো আপুনি ইয়াতে চুই দিয়ক তো ইয়াতে প্ৰেছ কৰি দিলোঁ ইয়াতে প্ৰেছ কৰাৰ পিছত প্ৰাইমেৰী এইফালে দেখিবলৈ পাইছে প্ৰাইমেৰী তো আপুনি ইয়াতে প্ৰেছ কৰক যদি অলৰেডি নিজে ছিলেক্ট হৈ আছে তেনেহ'লে ঠিকে আছে ইয়াতে দেখিবলৈ পাইছে এড পিকচাৰ এইফালে দেখিবলৈ পাইছে আপুনি এড পিকচাৰ ইয়াতে আপুনি প্ৰেছ কৰি দিয়ক ইয়াতে চুই দিয়াৰ পিছত আপুনি অন দ্য স্পট একবি যদি ফটো ডাইৰেক্ট কেমেৰাৰ পৰা মাৰি দিব পাৰে নাইবা আপুনি যদি গেলাৰীত ফটো আছে আপোনাৰ ভাল ফটো তেনেহ'লে আপুনি গেলাৰীত যাব পাৰে তো মই গেলাৰীত যাওঁ গেলাৰীত গ'লোঁ গেলাৰীত যোৱাৰ পিছত একবি ফটো লওঁ ঠিক আছে ইয়াৰ ভিতৰত একবি ফটো ল'লোঁ তো ফ্ৰেণ্ড এজনৰে ফটো লৈ ল'লোঁ একো আপত্তি নাই দেখা যাওক দুইজনে আমি আছোঁ তাৰপিছত আপুনি ফটো কপি এনেকৈ ৰাখি ল'ব ছিলেক্ট কৰি পেলাই আপুনি এইফালে ক্ৰপ দেখিবলৈ পাইছে CROP ক্ৰপ আপুনি এই ক্ৰপত প্ৰেছ কৰি দিয়ক তো এই ক্ৰপত মই প্ৰেছ কৰিলোঁ ক্ৰপত প্ৰেছ কৰাৰ পিছত এনেকৈ আপোনাৰ ইয়াত প্ৰফাইল ফটোখন বহি যাব দেখিবলৈ পাইছে আৰু অলপ টানি দিছোঁ স্ক্ৰল কৰি পেলাই এইফালে দেখিবলৈ পাইছে আমাৰ প্ৰফাইল ফটোখন বহি গ'ল এতিয়া ইয়াত ফুল নেম দেখিবলৈ পাইছে আপুনি নিজৰ নামটো লিখি দিয়ক লগতে নাম্বাৰটো আছেই আগতে যোনটো ভেৰিফাই কৰোঁতেতো নাম্বাৰ দিছিলেই যদি নাম্বাৰ চেঞ্জ কেনেকৈ কৰে তাৰ ওপৰতো মই ভিডিঅ' এক্সট্ৰাকৈ বনাম নেক্সট আপুনি ইমেইল আইডি আপুনি ধুনীয়াছে এটা নিজৰ ইমেইল আইডি দি দিয়ক তাৰপিছত আপুনি মেল ফিমেল সেইটো জেণ্ডাৰ চইচ কৰিবৰ কাৰণে আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক ইয়াতে প্ৰেছ কৰিলোঁ প্ৰেছ কৰাৰ পিছত যদি আপুনি মেইল হয় মেইলত প্ৰেছ কৰক বা দেখুৱাই দিছোঁ মেইল হ'লে মেইল ফিমেল হ'লে ফিমেল যদি আপুনি তৃতীয় লিংগ হয় তেনেহ'লে আপুনি অৰ্ডাৰ্ছত প্ৰেছ কৰিব পাৰে তলৰ ফালে যোনটো লিখিবলৈ পাইছে অৰ্ডাৰ্ছ আপুনি তাত প্ৰেছ কৰিব পাৰে নেক্সট এতিয়া ভাষাটোৰ কাৰণে ইংলিছ ইয়াত দেখিবলৈ পাইছে হিন্দী ইংলিছ বেংগলী তামিল তেলেগু মালায়ালাম কানাডা মাৰাঠী বাছ ইমানকেইটাই ভাষা আছে আপুনি ইয়াৰে ভিতৰত যোনটো সুবিধা হয় আপোনাৰ ইংলিছটোৱে বেছিকৈ সুবিধা হয় তো আপুনি ইংলিছটোতে প্ৰেছ কৰি থ'ব পাৰে গতিকে মই ইংলিছটোত প্ৰেছ কৰি থোৱা আছে তাৰপিছত আপুনি এইফালে অকুপেশ্যন জব ছাৰ্ভিচ দেখিবলৈ পাইছে অকুপেশ্যন জব ছাৰ্ভিচ তো আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক প্ৰেছ কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে হাউচৱাইফ টিচাৰ বিজনেছ ষ্টুডেণ্ট জব ছাৰ্ভিচ অৰ্ডাৰ্ছ মানে অন্য যদি বেলেগ কিবা কিবি কাম আছে যিটো ইয়াত উল্লেখ কৰা নাই সেইটো তেনেহ'লে আপুনি অৰ্ডাৰ্ছত প্ৰেছ কৰিব পাৰে একো আপত্তি নাই ইয়াত আপুনি ষ্টুডেণ্টো দি থ'ব পাৰে একো আপত্তি নাই হাউচৱাইফ হ'লে হাউচৱাইফ দি দিব তো মই ষ্টুডেণ্ট দি দিছোঁ ঠিক আছে ষ্টুডেণ্ট দিলোঁ তাৰপিছত আপুনি ইয়াত নিজৰ মাই বিজনেছ নেম দিব পাৰে যদি আছে দিব পাৰে মাই বিজনেছ নেম নিদিলেও একো আপত্তি নাই তাৰপিছত আপোনাৰ পিন কোড দেখিবলৈ পাইছে আপোনাৰ প্ৰত্যেকখন যোনখন জিলাৰে হয় পিন কোডটো আপুনি ইয়াত বহুৱাই দিব মই গুৱাহাটী বশিষ্ঠত থাকোঁ তো গুৱাহাটী বশিষ্ঠৰ পিন কোডটো মই গুগলত বা ক্ৰমত কেনেকৈ মাৰিম চাওক এইফালে চাৰ্চ বাৰত যাব চাৰ্চ বাৰত গৈ আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন যোনখনে এৰিয়াটো হয় তাৰে আপুনি পিন কোডটো চাৰ্চ কৰি দিলে আহি যাব মই যদি এইটো যদি মাৰোঁ দেখিবলৈ পাইছে গুৱাহাটী বশিষ্ঠ পিন কোড মই আৰু এবাৰ ভালকৈ দেখুৱাই দিছোঁ গুৱাহাটী বশিষ্ঠ পিন কোড জাষ্ট এইটো মাৰি দিম চাব নিজে পিন কোডটো ওলাই যাব তো বশিষ্ঠ গুৱাহাটী পিন কোড নাম্বাৰ আৰু এবাৰ প্ৰেছ কৰি দিলোঁ প্ৰেছ কৰি দিয়াৰ পিছত ইয়াত দেখিবলৈ পাইছে পিন কোড চব ওলাই গ'ল মানে সম্পূৰ্ণ ডিটেইলছখিনি ওলাই গৈছে দেখিবলৈ পাইছে গুৱাহাটী 781036 ইষ্ট ইণ্ডিয়া গুৱাহাটী আছাম এনেধৰণে আপোনালোকে নিজৰ পিন কোডটো উলিয়াই ল'ব পাৰিব ক্ৰমত বা গুগলত গৈ ঠিক আছে এতিয়া মেছত যাওঁ মেছত গোৱাৰ পিছত আপুনি নিজৰ ইয়াত দেখিবলৈ পাইছে চিটিত আপুনি নিজৰ ডিষ্ট্ৰিক্ট যি হয় ছিলেক্ট কৰি ল'ব মই গুৱাহাটী দি থৈছোঁ তাৰপিছত ষ্টেটখন আপোনাৰ ইয়াতে প্ৰেছ কৰি দিব ইয়াতে প্ৰেছ কৰাৰ পিছত দেখিবলৈ পাইছে চণ্ডীগড় বিহাৰ তাৰপিছত এনেকৈ ধৰণৰ দিল্লী গোৱা গুজৰাট হাৰিয়ানা হিমাচল যিয়ে হয় আপোনাৰ যদি আছাম হয় আছামৰ দি দিব বা অন্য কোনোবা যদি বেলেগ ৰাজ্যৰ হয় তো আপুনি সেইখন ৰাজ্য ছিলেক্ট কৰি প্ৰেছ কৰি দিব প্ৰেছ কৰাৰ পিছত আপোনাৰ ইয়াত সব দিয়াৰ পিছত আপুনি তলৰ ফালে থকা এই সেভ অপশ্যনটোত প্ৰেছ কৰি দিব যোনটো ব্লু কালাৰ বা পিংক কালাৰ নহয় তো আপুনি ইয়াতে মুঠতে সেভ অপশ্যনটোত প্ৰেছ কৰি দিব সেভ অপশ্যনটোত মই
প্ৰেছ কৰি দিলোঁ, দেখিবলৈ পাইছে প্ৰফাইল ইনফৰমেশ্যন হেজ বিন আপডেট ছাকচেছফুলি। তো এনেকৈ আপোনালোকে নিজৰ প্ৰফাইলখনত ফটো লগাই আৰু নিজৰ ডিটেইলছখিনি দিব পাৰিব। তো বন্ধুসকল, আজিলৈ ইমানেই আছিল। পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। তো আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।